নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমি সকলোৱে মিলি জুলি এছিয়া মহাদেশৰ সবাতোতকৈ পৰিষ্কাৰ গাঁওখনলৈ যাওঁ আহক। এই গাঁওখন আমাৰ তেনেই ওচৰতে থকা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভিতৰতে আছে। গাঁওখনৰ নামটো হ'ল মাউলিনং। মাউলিনং এখন আটক ধুনীয়া পাহাৰীয়া গাঁও। খাচীয়া সম্প্ৰদায়ৰ লোকসকল এই গাঁওখনত বসবাস কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেই মাউলিনং আজি পৃথিৱী বিখ্যাত। এই গাঁওখনৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাত গাঁওখনৰ প্ৰত্যেকজন মানুহেই শিশুৰ পৰা বৃদ্ধলৈ তেওঁলোকে নিজৰ নিজৰ কৰ্তব্যসমূহ পালন কৰে আৰু সেইবাবে গাঁওখন আটাইতকৈ বেছি পৰিষ্কাৰ হৈ থাকে। এছিয়া মহাদেশৰ ভিতৰতে পৰিষ্কাৰ গাঁও হিচাপে পৰিগণিত হোৱাৰ বাবে এই গাঁওখন চাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসমূহ আহে আৰু পৰ্যটকসমূহ থাকিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ হোটেল, ৰেষ্টুৰেণ্ট আদি পোৱা যায়। আৰু এয়া দেখিছেনে, এইটো এটা চাৰ্চ আৰু এই চাৰ্চটোত তেওঁলোকে প্ৰাৰ্থনা কৰিবৰ বাবেও সুবিধা কৰি লোৱা আছে। গাঁওখনৰ এটা কথা খুবেই ভাল লগা, ইয়াৰ আপোনাৰ ৰাস্তা পদূলি ক'তোৱে এখিলা গছৰ পাতো পৰি নাথাকে। ইমান ধুনীয়াকৈ ইমান পৰিষ্কাৰকৈ গাঁওবাসীয়ে ৰাখিছে, সেইবাবেই হয়তো এই গাঁওখন পৃথিৱীৰ ভিতৰতে এখন পৰিষ্কাৰ গাঁও হিচাপে পৰিগণিত হৈছে। আৰু এয়া আমি গৈ আছোঁ এখন ব্ৰিজলৈ, ব'লক ব্ৰিজখন চাওঁ। এয়া দেখা পাইছে, এইখন এখন হ'ল ৰোড ব্ৰিজ। ৰোড ব্ৰিজখন বনাইছে গছৰ শিপাৰে। ইমান সুন্দৰকৈ গছৰ শিপাৰে এখন যে দলং বনাব পাৰি, আপুনি আহি নিজে নাচালে ইয়াত বিশ্বাস কৰিব নোৱাৰে। এয়া আমি গৈ আছোঁ শিপাৰে বনোৱা দলংখনৰ একেবাৰে ফাইনেল যিটো লুক সেইটো চাবৰ কাৰণে গৈ আছোঁ। আৰু এয়া দেখিছে, এই পানীখিনি যে ইমান চাফা আৰু এই পানীখিনিত আপোনাৰ যদি তলত কিবা এটা পৰিছে বস্তু সেইটোও দেখা পাব। আৰু আপুনি যদি ভাবে যে মই মুখখন ইয়াত চাওঁ বুলি, তেনেকৈ চাওঁ বুলি ক'লেও আপোনাৰ মুখখন একদম স্পষ্টকৈ দেখা পাব, ইমানেই পৰিষ্কাৰ পানী। সকলোৱে ইয়াত এনেকৈ বহি আছে, মনৰ কথাও পাতিছে। আৰু এয়া দেখিছে, এইখনেই হৈ গ'ল সেই দলংখনৰ ফাইনেল লুকটো। চাওক ইমান ধুনীয়া আৰু শিপাৰে বনোৱা এখন দলং। এয়া ভিতৰলৈ সোমাই গ'লে ইয়াতে দেশী বিদেশী বিভিন্ন ধৰণৰ মানুহ, এই চুবুৰীয়া ৰাজ্যবিলাকৰ পৰা অহা মানুহ, ইয়াত বহুত ক'ত ক'ত যে মানুহ নাই, একদম ভিতৰলৈ যিমান সোমাই গৈ থাকিব সিমানেই বেছি মানুহৰ সমাগম দেখিবলৈ পোৱা যাব। আপুনিও যদি শ্বিলঙলৈ এবাৰ আহিম বুলি ভাবিছে, তেনেহ'লে এই গাঁওখন নোচোৱাকৈ নাযাব। কিয়নো এই গাঁওখনৰ যিবিলাক কাম কাজ আৰু যিবিলাক নীতি নিয়ম তেওঁলোকে বান্ধি লৈছে গাঁওখন পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে, সেইবিলাক আমাৰ বাবে একোটা আদৰ্শ। আৰু এই আদৰ্শকে আমিও অনুপ্ৰাণিত হৈ আমিও আমাৰ নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্নপৰ হ'ব পাৰোঁ। গতিকে গাঁওখন চাই যাব এবাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে এই ঠাইডোখৰ ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। যেনিয়ে চাই তেনিয়ে একদম চকু ৰোৱা, একেবাৰে চালে চকু ৰৈ যোৱা এটা পৰিৱেশ, যিবিলাক চাই আমি প্ৰত্যেকে ভাল পাওঁ। আৰু এইটো দেখিছেনে, আমাৰ খটাখৰ দেৱৰটো এই ইফালৰ পৰা সিফালে দৌৰিছে, সিফালৰ পৰা সিফালে দৌৰিছে, পৰি যায় বুলি ভয়ো লাগে। আৰু এটা কথা, গাঁওখন চাবলৈ কিন্তু আপুনি লৰালৰি নকৰিব, অলপ সময় লৈ আহিব, তেতিয়াহ'লে ইয়াৰ আচল সোৱাদটো পোৱা যাব। আপুনি যদি খৰচি মাৰি চাওঁ বুলি ভাবে, তেনেহ'লে গোটেই দিনটো লাগিব। বহুতে আকৌ উঠিবৰ কাৰণে, যিহেতু পাহাৰীয়া গাঁওখন, উঠিবৰ কাৰণে বা নামিবৰ কাৰণে এডাল এডাল হাতত লাঠি লৈ লৈছে। ভৰিৰে যদি কেনেবাকৈ পিছল খায়ো যায়, তেতিয়াহ'লে সেই লাঠিডালে তেওঁলোকে গ্ৰিপটো ৰাখিব পাৰিব। ঠিক তেনেকৈয়ে মানুহবিলাকে অহা যোৱা কৰিছে। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদিহে ভাল পালে এটা লাইক কৰিব, মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।